আজি বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তম চেঙা গাঁৱৰ AB এণ্টাৰপ্ৰাইজ নামৰ কোম্পানীৰ আধাৰশিলা স্থাপন কৰা হয়। উক্ত আধাৰশিলা স্থাপন কৰে চেঙা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী আলমিনা বেগমে। আৰু তাৰ লগতে কয় যে AB এণ্টাৰপ্ৰাইজৰ যোগেদি শিক্ষিত যুৱক যুৱতীসকলক কৰ্মসংস্থাপন দিয়া হ'ব। চাওক YT 365ৰ বিশেষ প্ৰতিবেদন। নমস্কাৰ, মই আচলতে এই চেঙা সমষ্টিত যাতে নিবনুৱা সমস্যা আৰ্থিক সমস্যাৰ পৰা হেৰি কৰি লৈ যাতে নিবনুৱা সমস্যা যিবিলাক নিবনুৱা ছোৱালী বা আমাৰ ল'ৰা আছে এইবিলাক যাতে আমাৰ এই কোম্পানীৰ পৰা সা সুবিধা পায়, আৰ্থিক সমস্যা বা নিবনুৱা সমস্যা চাকৰি বাকৰি কিবা আদি কৰি পাব পাৰে, এনেই সেই উদ্দেশ্যৰে আমি এই এণ্টাৰপ্ৰাইজটো কৰিছোঁ। নিশ্চয় ভাবোঁ। এইটো সন্দৰ্ভত মই এই ক'ব বিচাৰোঁ যে আচলতে আজি চেঙা সমষ্টি বুলি কোৱা নাই, গোটেই বিশ্বতে পুৰুষ মানুহৰ সমানে সমানে এজন মহিলাই আগুৱাই যাব লাগে আৰু মহিলা হৈ বুলি এজন গৃহিণী হৈ থাকিব নালাগে। দেশক সা সুবিধা বা সমস্যা চব উপভোগ কৰিব লাগে, চিন্তা চৰ্চা কৰিব লাগে আৰু যাতে মহিলাবিলাকেও আমাৰ দ্বাৰাই উপকৃত হয়।